স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি গম পাইছে 1 জানুৱাৰী আৰু পিকনিক খোৱা দিন, সেইটো কাৰণে আমি ঘৰৰ কাষতে পথাৰ ঘৰৰ পাছফালে তাতে পিকনিক সৰু সুৰাকৈ এটা পাৰ্টি কিবা এটা খাবলৈ লৈছোঁ আৰু বৰ্তমান ভোজ বনোৱা হৈ আছে, ভাত পানীও বনোৱা হৈছে, মাছ ফ্ৰাই কৰা হৈছে, বনাই আছে দেখিছে পাছফালে এইবোৰ আৰু আছে মানুহ। আজি গম পাইছে 1 জানুৱাৰী তাতে ইংৰাজী নৱবৰ্ষ, যিদৰে 21 চনটো অলপ কৰোণা মহামাৰী হওক, লকডাউনে হওক, সকলোৱে বেয়াকৈ পাৰ হ'ল, যাতে এই বছৰ যাতে সকলোৱে ভালে পাৰ হওক তাৰে কামনা কৰিছোঁ আৰু সকলোকে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, তেনেহ'লে আহক। এয়া বৰ্তমান ভাতৰ চৌ পাতি থকা হৈছে, আমি এয়া জুই পুৰি জ্বলাই চব কাম ৰেডি কৰি এতিয়া বৰ্তমান ভাতখিনি পাতি থকা হৈছে আৰু ভাতখিনি বহাই থকা হৈছে। আৰু এইটো কেৰাহী পাতিছে, ডাঙৰ কেৰাহী আছে, মানুহ বহুত আছে, সেইটো কাৰণে ডাঙৰ কেৰাহী পতা হৈছে। এয়া জুই জ্বলি আছে, আপোনালোকক আমি সম্পূৰ্ণ দিছোঁ ব্যৱহাৰ কৰা নাই। আৰু এয়া কলপাততে আমি ভাত খাম, এই কলপাত টকুপাত আছে, এইবোৰতে হ'ব আৰু চাই থাকক ভিডিঅ'টো। চাউল ঘৰৰ চাউল দেই, কিনা চাউল নহয়, চাওক। আৰু ইয়াত আছে মাছ আছে, মাছখিনি অকণমান নেদেখুৱাওঁ। তাৰপৰা আৰু গাহৰি আছে। বৰ্তমান অংকুৰ আহি পাইছে। কোন কোন আহিব ঘৰৰ পৰা? মা আৰু বাবা। কেতিয়া আহিব? এয়া আলু গুচাই থকা হৈছে, এইটো আলু লোকেল আলু পূৰা গুচাই থকা হৈছে। এয়া বিলাহী, এতিয়া আমি বৰ্তমান বিলাহীটো কটা হ'ব আৰু বিলাহী আচলতে আমি মানুহ বেছি নাইতো, সেইকাৰণে দূৰত যোৱা নাই, সেইটো কাৰণে ঘৰৰ কেইজন মানে এনে ভতিজা চতিজা কোন কোন আহিছে, দদাই খৰি, এই 4-5জন মানে এইটো খাইছোঁ আৰু বস্তু জানুৱাৰী বুলি। চাই থাকক ভিডিঅ'টো। চাওক পূৰা একদম পেণ্ডেল বনাই লৈছোঁ আমি, এইটো চাওক ইয়াতে আমি খাম আৰু বৰ্তমান মাছখিনি ভাজি থকা হৈছে, আৰু মাছ কমপ্লিটকৈ নহয়, পূৰা মাছ ভাজি থকা হৈছে। এয়া চাওক বৰ্তমান মাছখিনি সিজিছে আৰু অলপ পাছতে সিজিব আৰু চাওক সিজি আছে। তাৰপৰা চাউলো বহাই দিলোঁ, এইফালে চাওক এয়া মাছ, আমি আলুগুটি বুলি কওঁ আৰু আপোনালোকে কি কয় জনাবচোন কমেণ্টত, আলুগুটি কয় নে আলু কয়। বৰ্তমান ভাত পানীবোৰ বনাই থকা ৰেডি হৈছে আৰু আপোনালোকে যদি ক'ৰবাত খাইছে, ক'ত খালে, কেনেকৈ খালে কমেণ্টত জনাবচোন। আমি দূৰলৈ যোৱা নাই, এই ঘৰৰ পাছফালে এখন পথাৰ আছে, এই পথাৰখন আপোনালোকে দেখি আছে, এইখন পাছফালে সেইবোৰ তামোল গছ, নাৰিকল গছ, কিবাকিবি আছে, কলগছ, আমি ইয়াতে খাই আছোঁ আৰু গোটেইখিনিয়ে মিলি মেলি। আৰু দূৰত যাবলৈতো পইচা পাতি বহুত লাগে, পইচা পাতি নাই, সেইটো কাৰণে আৰু কমটি খৰচতে ঘৰৰ ওচৰতে কৰি দিছোঁ আৰু এইখন তামোল বাৰী, তামোল বহুত লাগিছে, বৰ্তমান ছিঙি থকা হ'ল আৰু বৰ্তমান কিছুমান লাগি আছে তামোল। আৰু আমি বৰ্তমান আপোনালোকে জেগাডোখৰ জানিব বিচাৰিছেগৈ, আমি জেগাডোখৰ হ'ল বৰ্তমান পেঙেৰি ঋতুপথাৰ ডিগবৈ জংঘলৰ কাষতে আৰু চাই থাকক ভিডিঅ'বোৰ আমাৰ শেষলৈ। আমি নতুন ভিডিঅ', নতুন বছৰত নতুন ভিডিঅ', নতুন অনুষ্ঠানত বিভিন্ন ধৰণৰ জেগাত গৈ আপোনালোকক আমি সেই দৃশ্যবোৰ দেখুৱাম, আৰু আমি আপোনালোকক ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। নতুন বছৰত নতুন ভিডিঅ', ভাল ভিডিঅ' দিবলৈ আমি চেষ্টা কৰিম। ভাত চাতবোৰ বনাই ৰেডি হৈছে আৰু আপোনালোকক আমি সেই দৃশ্যবোৰ দেখুৱাই থাকিম, আৰু চাই থাকক ভিডিঅ'বোৰ, আমাৰ ভিডিঅ'বোৰ বৰ ভাল ভিডিঅ' আমি আপোনালোকৰ মাজলৈ আনি আছোঁ। এই চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া বৰ্তমান মাছবোৰ আপোনালোকে দেখিছে ফ্ৰাই কৰি থকা হৈছে, আপোনালোকৰ ইচ্ছা কৰিলে এপিচ খাই দেখাব পাৰোঁ, কিন্তু এতিয়া খাই নেদেখাওঁ আৰু এইবোৰ বৰ্তমান মাছ ফ্ৰাই কৰি থকা হৈছে। আৰু গাহৰিখিনি আছে ছাইডত, আমি গাহৰিখিনি আপোনালোকক নেদেখাব অলপ টান লাগিছে, গাহৰি বেছি নাই, মানে কমটি আছে, গাহৰি খোৱা মানুহ বেছি নাইতো, সেইটো কাৰণে আপোনালোকক মাছখিনিকে দেখুৱাইছোঁ। ফ্ৰাই কৰি থকা হৈছে মাছ, এইবোৰ পিঁয়াজ কাটি থকা হৈছে, আৰু এইবোৰ বিলাহী, এইটো আপোনালোকে দেখিছে বক্সটো, এইটো আমি তামাম নাচিম আজি। এইটো দেখিছে বক্সটো, ডাঙৰ ডিজে বক্স বুলি নহয় আৰু সৰু সুৰা হোম থিয়েটাৰ এটা লগাইছোঁ, তামাম নাচিম আমি আজি। চাই থাকক বক্সটো, এইটো তামাম নাচিম আজি, তামাম আৰু খাতৰা নাচিম আৰু এইটো চাই থাকক। এইটো চাওক, একদম তামাম নাচিম আৰু আছে কেইজনমান, তামাম নাচিম আৰু আপোনালোকে আহিব পাৰে নাচিবলৈ, যদি নাচিব ইচ্ছা আছে কাৰোবাৰ, আহি যাব, তামাম নাচিম। এইটো দেখি যাব আপোনালোকে, একদম কাণত লৈ বজাম, নাচিম আৰু তামাম নাচিম। নতুন বছৰ বুলি এবাৰে না ফূৰ্তি কৰিব পাৰোঁ, আৰু বাকীখিনিতো কামত ব্যস্ত হৈ থাকিব, যাব লাগে।
এইটো চাওক আপোনালোকে এইটো বক্সটো তামাম নাচিম আৰু আমি আজি তামাম বৰ্তমান পিকনিক খাই শেষ হৈ গৈছে আৰু এতিয়া আন্ধা ইয়াত দেখিছে আপোনালোকে লাইটৰ ব্যৱহাৰ কৰি এতিয়া আমাৰ ভিডিঅ'টো কৰিবলগীয়া হৈছে উপায় নাই আৰু কেনেকুৱা আন্ধা আপোনালোকে দেখিছে এইবোৰ আন্ধা সেয়াতে এতিয়া মই ভিডিঅ' এইদৰে কৰিবলগীয়া হৈছে আপোনালোকে গানো শুনিয়ে আছেগৈ আপোনালোকে সেইটোৱে আৰু এতিয়া আন্ধা হ'ল কাৰণে ভিডিঅ' বনাবলৈ মানে খোৱা দৃশ্যটো অলপ বেলেগ হৈ যোৱাৰ কাৰণে বনাব নোৱাৰিলোঁ এতিয়া আপোনালোকক সেই দৃশ্য